নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোক সকলোকে অল জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত বিশেষভাৱে গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত এনে ধৰণৰ প্ৰশ্ন প্ৰায়ে আহি থকা দেখা যায়। বলক তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1985 চনত। 2 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। 3 নম্বৰ প্ৰশ্ন কোন চনত জ্যোতি চিত্ৰাৱন স্থাপিত হয়? উত্তৰ 1968 চনত। 4 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ জয়মতী 1935 চন। 5 নম্বৰ প্ৰশ্ন কথাছবিৰ ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ মনোমতী। 6 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি? উত্তৰ ভাইটি 1972 চন। 7 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল? উত্তৰ আইদেউ সন্দিকৈ। 8 নম্বৰ প্ৰশ্ন অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হয়? উত্তৰ 1948 চনত। 9 নম্বৰ প্ৰশ্ন স্বৰ্ণ কমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰাই বাও ধান খায়। পৰিচালক জাহ্নু বৰুৱা 1987 চনত। 10 নম্বৰ প্ৰশ্ন চামেলি মেমচাহাব কথাছবিখনৰ সংগীত পৰিচালক কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। 11 নম্বৰ প্ৰশ্ন শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ আব্দুল মজিদ পৰিচালিত চামেলি মেমচাহাব। 12 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ। 13 নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ এৰাবাটৰ সুৰ। 14 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ পিয়লি ফুকন। 15 নম্বৰ প্ৰশ্ন অসমৰ ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ' কোন ঠাইত আছে? উত্তৰ গুৱাহাটী কাহিলীপাৰাত। আজিলৈ 15টা প্ৰশ্নই ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আগলৈও এই চেনেলটোত এনেধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।